Hey everyone, welcome back to my YouTube channel. তো আজি মই আপোনালোকৰ ওচৰলৈ এটি কণীৰ আঞ্জাৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। কণীৰ আঞ্জাৰ বাবে মই আলু আৰু কণীখিনি কুকাৰত ভালকৈ বইল হ'বলৈ দিছোঁ। আৰু তাৰ কাৰণে আমাক লাগিব আদা, ৰহুন, অকণমান পিঁয়াজ আৰু জলকীয়া। কণী আৰু আলুখিনি ভালকৈ বইল হৈ গ'ল। এতিয়া আমি কেৰাহী এটাত অকণমান তেল দি তাত নিমখ আৰু হালধি দি কণীখিনি ভালদৰে ফ্ৰাই কৰি ল'ম, অলপ ৰঙচুৱা হোৱালৈকে। এয়া কণীখিনি ভালদৰে ফ্ৰাই হৈ গৈছে। আমি উঠাই লৈছোঁ কণীখিনি। এতিয়া সেইখিনি তেলতে আৰু অকণমান তেল দি তাত পাঁচফোৰণ অকণমান দিছোঁ, তাৰপিছত এখিলা তেজপাত দিছোঁ, দি ভালদৰে লৰাই দি অকণমান হালধি গুড়ি দিছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি থকা গোটেইখিনিয়ে আমি একেলগে ভাজি লৈছোঁ। অলপ ৰঙচুৱা হোৱাৰ পিছত ইয়াতে থকা আদা ৰহুনখিনিও দি ভালদৰে লৰাই দিম, আদা ৰহুনৰ অকণমান কেঁচা গোন্ধ যোৱালৈকে। এতিয়া যিখিনি আলু বইল কৰি থৈছিলোঁ ভালদৰে পিটিকি ল'ব। আলুখিনি দি ভালদৰে লৰাই দিছোঁ। লৰাই দি ইয়াতে আমি নিমখ দিছোঁ এচামুচ, আৰু হালধি দিছোঁ এচামুচ, জিৰা এচামুচ, ধনিয়া গুড়ি এচামুচ। আপোনালোকে যিখিনি মছলা ইউজ কৰে সেইখিনি কৰিব পাৰে। মই একদম চিম্পল হিচাপত দিছোঁ। দি ভালদৰে লৰাই দিছোঁ। লৰাই আলুৰ যিখিনি গোটা গোটা আছে সেইখিনি ভালদৰে ভাঙি দিব। তেতিয়া মানে আলুৰ আঞ্জাখন মানে ডাঠ হ'ব। তো তাতে অকণমান পানী দিছোঁ, পানী দি আকৌ অকণমান লাৰি দিছোঁ, ভালদৰে লৰাই ল'ব। এতিয়া আপোনালোকৰ জোখৰ অনুপাতে যিখিনি পানী লাগে সেইখিনি পানী দিব। তাৰ মাজতে এটা কথা কওঁ, গৰম মছলা মাজতেই দিছোঁ, আপোনালোকে শেষতো দিব পাৰে অকণমান গৰম মছলা আঞ্জাখনৰ টেষ্টৰ বাবে। এতিয়া পানী দিছোঁ জোখ অনুপাতে। ফ্ৰাই কৰি থোৱা কণীকেইটা এতিয়া দি লৈ ভালদৰে ঢাকন দি আঞ্জাখন ভালকৈ উতলিবলৈ দিম। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কণীৰ আঞ্জাখন মোটামুটি হৈয়ে গৈছে, বইল আহিছে। এতিয়া এইখন নমাই থ'ম। আপোনালোকে যিখিনি অনুপাতে পনীয়া কৰিব খোজে কৰিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।